এনাউন্স কৰা হ'ল, এই ক্ষেত্ৰত কি আশা কৰিছে আপোনালোকে BPF দল হিচাপে? এক্সিট পল আমি যেটো টিভিত চালো, তাতে বিভিন্ন অপিনিয়ন দিছে আৰু গুৱাহাটী বেছিভাগ টিভি মিডিয়াৰ এক্সিট পলটো আমি ইন ফেভাৰ অফ UPPL টো দেখিবলৈ পাইছো। কিন্তু তেখেতসকলত এক্সিট পলটো যেটো দিলে সেইটো অত্যন্ত ভুল। ৰাইজৰ লগত কোনো আলোচনা নকৰি, ভিতৰত কি হৈছে সেইটো ইনভেষ্টিগেট নকৰি, তেখেতসকলে কাক বা ফেভাৰ কৰি পেলাই সাইকোলজিকেল ৱাৰ কৰিছে আৰু BPF-ক আমাক ডাউন কৰিবৰ কাৰণে, মানে সাইকোলজিকেলি ডাউন কৰিবৰ কাৰণে এই এক্সিট পলটো দিয়া বুলি আমি চিন্তা কৰিব পাৰিছো। কিন্তু ইফালে ৰাইজে যেনেকৈ ভোট দিছে, BPF দলক যেনেকৈ ওয়েলকাম কৰি পেলাই আদৰি লৈছে, যে BPF দলে জিকিব, ময়ো জিকিব, আৰু বহুতো ডিফাৰেন্সত নহলেও আমি 70 to 80,000 বেছি ভোটত জিকাৰ আশা আছে। এক্সিট পল দিয়াক আপোনালোকে আশা কৰা নাই? এক্সিট পলটো টিভি মিডিয়াৰ মানুহবিলাকে নিজৰ ফেভাৰৰ পাৰ্টিৰ সম্পৰ্কে কথা কোৱাটো আমি দেখিবলৈ পাইছো। 99% গুৱাহাটীৰ টিভি মিডিয়াৰ মানুহবিলাকে UPPLক জিকিব বুলি কৈছে। এইটো আমি কেনেকৈ মানি ল'ব? ৰাইজেতো তেনেকুৱা ভোট দিয়া নাই। কালি এদিন আছে, পৰহি গম পাব, আৰু তেখেতসকলৰ এক্সিট পলটো সঁচা না মিছা আছিল এইটো ৰাইজে গম পাব। মই আজি ৰাইজক এইখিনি কৈ দিম যে এক্সিট পলৰ ওপৰত কোনো নিৰ্ভৰ কৰি থাকিব নালাগে। আমাক হাৰিব বুলি কোৱাৰ কাৰণে কোনো ব্যক্তিয়ে আমাৰ ওয়ার্কার হওক, আমাৰ নেতাসকল, আমাৰ ৰাইজ নিজৰ মনটো দুৰ্বল কৰিব নালাগে। আমি জিকিম। এক্সিট পল কেনেকুৱা আপোনাৰ নিজৰ এক্সিট পল? মই ইতিমধ্যে কৈছো, BTC টকা আৰু স্পেচিয়েলি এক নম্বৰ কোকৰাঝাৰ সমষ্টি বাকিয়ে প্ৰত্যেক জাতি গোষ্ঠীয়ে BPF-ক ভোট দিছে। বড়োত ভোট আমি 60% পাম, আৰু মাইনৰিটি ভোট আমি 70+% পাম। তাৰপিছত বঙালী, ৰাজবংশী, নেপালী, আদিবাসী, অসমীয়া, সূত্ৰধৰ, নাথযোগী, চৰণীয়া, আপোনাৰ বৰ্মন, আপোনাৰ মদাহী, আৰু হিন্দী স্পিকিং, আৰু ৰাভা, গাৰো, যিমান জাতি গোষ্ঠী আছে সবে বেছিভাগ BPF-ক ভোট দিছে। গতিকে তেনে ক্ষেত্ৰত BPF-এ হাৰাৰ কোনো কথাই নাহে। UPPL-ক ভোট দিয়াৰ কোনো যুক্তি নাছিলে, আৰু সেই কথাটো আমি কোৱা নাই, বিভিন্ন জাতি গোষ্ঠীৰ মানুহে কৈছে। বড়োৰ ভোট তেখেতসকলে পাব, আৰু অন্যান্য দলৰ পৰা, অন্যান্য জাতি গোষ্ঠীৰ পৰা খুব কম পাৰ্চেণ্টত তেখেতসকলে ভোট পাব।